নমস্কাৰ প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলটোত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন নৱজাত শিশু বা বেবীসকল 4-5 বছৰলৈকে বেবীসকল কেনেকৈ ৰাতি সম্পূৰ্ণ ৰাতি আপুনি টোপনি যোৱাব আৰু এইখিনি আচলতে মাক আৰু বেবী দুইটাৰ ওপৰতে ডিপেণ্ড কৰে আৰু কেতিয়াবা পৰিৱেশটোৰ ওপৰতো ডিপেণ্ড কৰে। তো সেইকাৰণে আৰু আজি এই ভিডিঅ'টো সম্পূৰ্ণ মই নিজৰ অভিজ্ঞতাৰ ওপৰত বেছ কৰি আপোনালোকলৈ বনাইছোঁ, যিহেতু কমেণ্ট বহুতে কৰি আছে মোক। আৰু কথাটো হ'ল আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। শেষত মই এটা টিপছ নহয় আৰু এটা মেইন মই যিটো ৰিজন বুলি ভাবোঁ সেই ৰিজনটো দি থৈছোঁ, য'ত আপোনালোকৰ বেবীটো মই ভাবোঁ যে সেইকাৰণে ৰিহান আচলতে গোটেই ৰাতি শুৱে। আৰু সেয়াই আপোনালোকে চাব, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কৰিব, তাৰপাছত কমেণ্ট কৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো একেবাৰে প্ৰথম কথাটো হ'ল বেবীসকল নোহোৱাৰ বহুত কাৰণ থাকে, তাৰ ভিতৰত আমি কিছুমান ভুল কৰোঁ আৰু তাৰ ভিতৰত থাকে বেবীৰ নিজৰ কিছুমান ভুল, নিজৰ নহয় আচলতে প্ৰাকৃতিক কিছুমান আমাৰ ভুল পৰিস্থিতি। তো নম্বৰ 1 পইণ্টটো হৈ গ'ল বেবীসকল একেবাৰে সৰু যিখিনি বেবী আছে তেওঁলোক নোহোৱাৰ প্ৰথম কাৰণটো হৈছে গেছৰ প্ৰব্লেম। নতুনকৈ যিসকল মাক হৈছে হয়তো তেওঁলোকে নুবুজে, ময়ো প্ৰথমতে বুজা নাছিলোঁ। গেছৰ প্ৰব্লেমৰ কাৰণে আচলতে বেবীসকল ভালকৈ টোপনি যাব নোৱাৰে। এনেকুৱা নহয় সিহঁতিতো ক'ব নোৱাৰে, আপোনাক বুজাবও নোৱাৰে। একেবাৰে যেতিয়া সৰু হৈ থাকে আৰু আপুনিও নতুনকৈ মাক হৈছে তেতিয়া আপুনি হয়তো এইখিনি কথা গম নাপাব যে বেবীটো গেছ হৈছে নে কি হৈছে। তো তেনেকুৱা টাইমত আপুনি কি কৰিব, গৰম দিনৰ কথা বেলেগ, কিন্তু ঠাণ্ডা দিনতো আপুনি সেকিব পাৰে। আৰু মালিচটো সদায় মাকে কৰিব লাগে বুলি ডাক্তৰখিনিয়ে কয়। যদি ধাই লগাইছে সেইটোও ভাল, মই লগাইছিলোঁ, কিন্তু ডাক্তৰৰ মতে আজিকালি মালিচখিনি মাকে কৰিলে বেছি ভাল হয়। তো আপুনি যদি মাক হয় আৰু মালিচ কৰিবলৈ জানে তেতিয়াহ'লে আপুনি নিজেই কৰিব পাৰে। আৰু গেছৰ প্ৰব্লেমটো যোৱাবলৈ কাৰণে যদি দৰৱ দিছে তেতিয়াহ'লে ঠিক আছে, কিন্তু ধৰক আপোনাৰ ওচৰত দৰৱ নাই, আপুনি নাই জনা যে গেছ হৈছে, তেতিয়া আপুনি কেনেকৈ বেবীটো খুৱাব? তেতিয়া কি কৰিব, আপুনি অকণমান হাতখন জুই, আচল যিটো জুই আমাৰ গেছৰ জুই নহয়, আচল জুইটোত অকণমান সেকি লাহে লাহে তাৰমানে সেকি লৈ ধুনীয়াকৈ টাপটো দি পেটটো লাহে 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 সেকি দিলে আচলতে মানে আপুনি সেইটো চাই ল'ব আকৌ দেই। মই কিছুমানে আকৌ গৰম হাতখনে লগাই দিয়ে, তেনেকুৱা নহয় আচলতে। জানিব মাক হিচাপে ধুনীয়াকৈ পেটটো যদি আপুনি লাহে 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 হেঁচি দিয়ে তলফালে, তেতিয়া কি হ'ব, আপোনাৰ বেবীটো গেছ যিটো প্ৰব্লেম আছে সেইটো আচলতে গুচি যায়। তো বেছিভাগ ক্ষেত্ৰতো আপুনি ডাক্তৰৰ সহায় লওক, কিন্তু ইনকেছ যদি নাই হোৱা এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে য'ত আপোনাৰ বেবীটো বেছি আমনি কৰিছে, তেতিয়া আপুনি সেকিব পাৰে। আৰু বহুতে গেছত সেকে, কিন্তু মই ভাবোঁ যে গেছত সেকিলে আচলতে আমি সেইটো ৰিজাল্ট নাপাম যিটো আমাৰ অৰিজিনেলত পোৱা যায়। তো এইটো আৰু ঠাণ্ডা দিন এতিয়া যিহেতু বহুত বেছি গেছৰ প্ৰব্লেম সৃষ্টি হ'ব। তো ইয়াতে মই আপোনালোকক কৈ দিওঁ, যিসকলে ৰেগুলাৰ মোৰ ভিডিঅ' চাই তেওঁলোকে জানে যে ৰিহান এটা টাইমত মই ভিডিঅ' একেবাৰে দিয়া বন্ধ কৰি দিছিলোঁ। সেইটো আচলতে আমাৰ ৰিহানৰ গেছৰ প্ৰব্লেমৰ কাৰণে আছিলে। তাৰ গেছেদি গৈ কিনে কাণত খুন্দা মাৰে, যাৰ কাৰণে কাণেদি তাৰ কফ বহুত ডাঙৰ এটা কেছ হৈ গৈছিলে। সেইকাৰণে আচলতে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু এতিয়া আৰু সেইটো কোনো প্ৰব্লেমে নাছিলে। সেই জাৰ্ণিটো মই এদিন বেলেগ এদিনা আপোনালোকক ক'ম। তো সেইকাৰণে আপুনি গেছটো ধেমালিকৈ নল'ব, আচলতে বহুত ডাঙৰ ঘটনা কৰিব পাৰে। যাৰ কাৰণে মই একে ৰাতি মেক্সি পিন্ধি গুৱাহাটী পাইছিলোঁগৈ তিনিচুকীয়াৰ পৰা। তো গেছটো আপোনালোকে ইগন'ৰ নকৰিব। পৰাপক্ষত যদি আপোনাৰ বেবী কান্দিছে চাব, যদি ভোক লাগিছে, পায়খানা লেট্ৰিন ক্লিয়াৰ আছে, পেচাব ক্লিয়াৰ আছে, তথাপিও যদি কান্দিছে পেটটো অকণমান পিটি চাব, থাপ থাপ যদি কৰে সেইটো গেছ হয়। তো 1 নম্বৰ পইণ্টটো হৈ গ'ল যে আপোনাৰ গেছৰ প্ৰব্লেম। এতিয়া আহোঁ নম্বৰ 2। নম্বৰ 2টো হৈছে কেতিয়াবা ভোকৰ কাৰণে। নতুন বেবীসকলে কি কৰে, বহুত জল্দি পেচাব কৰি দিয়ে, যাৰ কাৰণে তাহাঁতৰ বহুত সোনকালে ভোক লাগে। আৰু সিহঁতিতো অকল মাকৰ গাখীৰ খায়, বেলেগটো একো নাখায়। যদি খাইছে তথাপিও সিহঁতৰ ভোকটো লাগে, আচলতে পেচাব কৰিলে ওলাই যায়। তো তাৰ কাৰণে আপুনি কি কৰিব, সদায় চাব আপোনাৰ বেবীটোক, ডাক্তৰৰ মতেতো 2 ঘণ্টা বুলি কয়, কিন্তু আপুনি চাব যাতে আপোনাৰ বেবীক আপুনি 2 ঘণ্টা বা তাতকৈ কম সময়ৰ ভিতৰত আপুনি ব্ৰেষ্ট ফিড কৰাই থাকে। কাৰণ মাকৰ গাখীৰত বহুত শক্তি থাকে আৰু আপুনি এনেকুৱা বস্তু নাখাব যিটো গেছ কৰে। তো আপুনি ব্ৰেষ্ট ফিডিংটো সিহঁতক কৰাই থাকিব। আৰু শুই যায় যেতিয়া, যিহেতু মই শোৱাৰ কথা কৈ আছোঁ, যেতিয়া শুই যায় তেতিয়া আপুনি চাব সিহঁতি পটককৈ সাৰ পাই নাযায়। সিহঁতি আচলতে সাৰ পোৱাৰ আগত মূৰটো এনেকৈ খুব হেঁপিয়াই থাকে। তো যেতিয়া সিহঁতি হেঁপিয়াই থাকে সেই তেতিয়া সময়খিনিত আপোনাৰ এইটো দায়িত্ব যে আপুনি চাই দিয়ে যে আপোনাৰ বেবীক ভোক লাগিছে, তাৰমানে সেইটোতো ভোক লগা হয়। আপুনি সেইটো টাইমত যদি ব্ৰেষ্ট ফিড কৰাই দিয়ে তেতিয়া সিহঁতি সাৰ নাপায়, আকৌ শুই যাব ধুনীয়াকৈ। আৰু যিসকল অকণমান ডাঙৰ, ভোকৰ কথা যিহেতু কৈ আছোঁ, যিসকল অকণমান ডাঙৰ, তো মাক হিচাপে আপুনি চাব, আপুনি চেৰেলেক হওক বা ভাত হওক যদি খুৱাইছে হোৱাৰ আধা ঘণ্টা বা 45 মিনিটৰ আগত খুৱাব। কিয়, মই পিছত কৈ আছোঁ। তো তেনেকৈ কৰিলে আপোনাৰ বেবী ভোকো নালাগে, প্লাছ সিহঁতি গোটেই ৰাতিও শুব। আৰু যেতিয়া সিহঁতি ব্ৰেষ্ট ফিড কৰিব বিচাৰে তেতিয়া আপুনি ব্ৰেষ্ট ফিডটো কৰাই দিব। এতিয়া যাওঁ নম্বৰ 3টোলৈ। তো নম্বৰ 3টো হৈছে, চাওক আপোনাৰ বেবীবিলাকে আচলতে যেতিয়া সিহঁতৰ এটাই কাম, খেলা, খোৱা আৰু শুৱা, 3টাই কাম। তো যেতিয়া আপুনি দেখিব যে আপোনাৰ বেবীটো ধুনীয়াকৈ খাই আছে,
শুবলৈ লৈছে আৰু খেলি আছে তেতিয়া আপুনি একদম প্ৰথমৰ পৰা এখন টাইম শিডিউল বনাই ল'ব যে এইটো টাইমতে মানে যদি বেবিটো পুৰা ঠিক আছে হা এক্টিভ আছে তেতিয়া যদি গা চা বেয়া তেতিয়াতো মই এইখিনি কথা কোৱা নাই বাৰু যদি একদম ঠিক আছে তেনেকুৱা পৰিস্থিতিত তো তেতিয়া আপুনি চাব যে যদি আপোনাৰ বেবি খাইছে শুইছে খেলিছে তেতিয়া আপুনি প্ৰথমৰ পৰা এনেকুৱা এখন টাইম বনাই ল'ব যিখন টাইমত আপোনাৰ বেবিটো শুৱে এতিয়া বহুত মাতৃয়ে ক'ব যে এইটোতো সম্ভৱেই নহয় সিহঁতি আমিতো শুৱাবই বিচাৰোঁ কিন্তু সিহঁতি নুশুৱে তো আমি কি কৰিম আপোনালোকে যিসকলে মোৰ ডেইলি ব্লগ চাই তেওঁলোকে হয়তো গম পাইছেই যে মই কোনটো সময়ত ৰিহানক শুৱাও সি 11টা 10:30 পৰা 11টা বজাৰ ভিতৰত শুই যায় আৰু 1.5 ঘণ্টা পূৰা শুৱে আকৌ 3টাৰ পৰা 5টালৈকে শুৱে আৰু ৰাতিটো পূৰা শুৱে তো সেইখিনি তাৰ টাইম এতিয়ালৈকে চলি আছে পিছত কি হয় নাজানো আৰু আজিকালি সি এনেকুৱা মানে এইখিনি টাইমত নিজে আহি বিশ্বাস কৰি দিয়ে তাৰমানে তাৰ টোপনি ধৰি গৈছে তো সেনেকুৱা টাইম মই তাক কেনেকৈ বনালোঁ আচলতে চব একদম প্ৰথমৰ পৰাই আপুনি বেবিটো 6 মাহৰখিনি আচলতে শুৱে আৰু খায় তাহাঁতক ইমান নোৱাৰি তাৰ পিছৰখিনি কথা কৈছোঁ যিহেতু তেতিয়ালৈকে সিহঁতি অকণমান বুজি পায় কথাবোৰ তো আপুনি যেতিয়া এতিয়া ধৰি লওক ৰাতিপুৱা 7টা বা 7:30 বজাত উঠি গ'ল বা 6টা বজাত উঠি গ'ল তাৰ 2 ঘণ্টাৰ পিছত কিন্তু সিহঁতৰ টোপনি ধৰে আচলতে ডাক্তৰৰ মতে 2 ঘণ্টা বা 3 ঘণ্টাৰ পাছত সিহঁতৰ টোপনি আহি যায় আহে কিন্তু সিহঁতি নেদেখায় কাৰণ সিহঁতৰ এতিয়া নতুন বস্তু চোৱাৰ চখ খেলাৰ চখ সেইখিনিৰ কাৰণে সিহঁতি আচলতে টোপনিটো আহিলেও আঁতৰাই দিয়ে এইখিনি কথা মোক ডক্তৰে কৈছিলে তো সেইকাৰণে আপোনাৰ এইটো দায়িত্ব আপুনি টাইমটো চাই ল'ব সি যেতিয়াই উঠে আৰু তাৰ 2 ঘণ্টা বা 3 ঘণ্টাৰ পাছত আপুনি কি কৰিব সিটো শুব সি বুলিয়ে কৈছোঁ সি তাই যি হওক শুবলটো নিবিচাৰিব আপুনি এনেকুৱা এটা পৰিৱেশ গঢ়ি দিব যাতে তাৰ টোপনি যোৱাৰ বাহিৰে কোনো বিকল্প নাথাকে কোনো এক্সট্ৰা মানে তাৰ আইডিয়া নাথাকে যেনেকৈ দিনত যদি হয় তেতিয়াহ'লে পৰ্দাবোৰ টানি দিব খেলা বস্তুখিনি আঁতৰাই দিব ৰুমটো আন্ধাৰ কৰি দিব আৰু অকল আপুনি আৰু আপোনাৰ বেবিক থাকিব দিব ককা আইতা খুৰা খুৰী সেনেকুৱাবিলাক আহি গ'লে তাহাঁতৰ আচলতে খেলিবলৈ আৰু বেছি মন যায়গৈ সেইকাৰণে সিহঁতি নুশুৱে আৰু শুৱাটো একেবাৰে স্কিপ কৰি দিয়ে যাৰ কাৰণে সিহঁতৰ টোপনিটো মানে কমি যায় আৰু লাহে লাহে সেইটো অভ্যাস হৈ যায় যাৰ কাৰণে সিহঁতি সেই টাইমটোত শুৱাটো কোনো মানে টাইম বুলি নাভাবে তো সেনেকুৱা এটা পৰিৱেশ গঢ়ি দিব যদি ৰাতি হৈছে বহুতে কয় যে ৰাতি নহয় ৰাতি কি কৰিব আপুনি লাইটটো অফ কৰি দিব এটা সৰু কম পোহৰৰ লাইট জ্বলাব আঁঠুৱা কিন্তু সদায় তৰিব যিহেতু এতিয়া ডেংগুৰ বহুত বেছি হেৰি হৈ আছে আঁঠুৱা তৰিব লাইট কৰিব আৰু সৰুৰ পৰা সিহঁতক এনেকুৱা এটা পৰিৱেশ কৰি দিব যে লাইট অফ কৰিলে যে শুব লাগে আৰু যদি আপোনাৰ লগত খেলি থাকিব বিচাৰিছে এতিয়া আমাৰ ৰিহানেও কি হয় দেউতাকৰ লগত খেলি থাকিব বিচাৰে তো মই কি কৰোঁ তেওঁক কৈ তুমি হোৱা নিচিনা কয় তেওঁ যেতিয়া হোৱা নিচিনা কৰি দিয়ে ময়ো যেতিয়া কথা চথা নাপাতোঁ হয় মৰম লাগে খেলি থাকিবলৈতো আমাৰো মন যায় কিন্তু নহয় সিহঁতৰোতো গাটো চাব লাগিব সিহঁতিওতো ভাল হৈ থাকিব লাগিব তো সেইটো কাৰণে এইটো এটা ট্ৰিক্স আপোনালোকে কৰি চাব এতিয়া মোৰ 4 নে 5 নাজানো পাহৰি গ'লোঁ তো এতিয়া আহিছোঁ নেক্সটটো হৈছে যদি আপোনাৰ বেবী শুই আছে ৰাতি সাৰ পাই গৈছে কোনোবা কথাত কান্দিবলৈ কেতিয়াও নিদিব এবাৰ যেতিয়া সিহঁতি কান্দি দিয়াৰ লগে লগে সিহঁতৰ টোপনিটো ভাগি যায় যাৰ কাৰণে এবাৰ টোপনি ভগাৰ পিছত ডাঙৰ মানুহৰে শুবলৈ কিমান বেয়া লাগে কেঁচা টোপনি ভাগিলে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালী কি হ'ব আপুনি ভাবি লওক তো আপুনি ট্ৰাই কৰিব যাতে কোনো কাৰণে ৰাতি সিহঁতি কান্দিব লগা নহয় কেতিয়াবা ডাইপাৰ টাইট হৈ গ'লে সিহঁতি কান্দে ইয়াত ইলাষ্টিকৰ চেইন বহি যায় তাৰ কাৰণে আপুনি বহুত বেছি পাউডাৰ দিব পাৰে তো পাউডাৰ দি ডাইপাৰ সদায় পিন্ধাব এইটো এটা ৰিজন থাকে সিহঁতি কান্দাৰ তো ডাইপাৰত আপুনি সদায় শুৱা টাইমত পাউডাৰ দিব আচলতে সিহঁতি কান্দাৰ কাৰণকেইটা আমাৰ কিবা কাৰণে থাকে যদি গেছৰ প্ৰব্লেম নহয় তেতিয়া ডাইপাৰত পাউডাৰ দিব প্লাছ আপুনি সিহঁতক ঠাণ্ডা গৰম দুইটা চাব যদি বেছি ঠাণ্ডা লাগে তেতিয়াহ'লে পাতলা কাপোৰ এখন দিব আৰু লগতে এনেকৈ হাতৰ নিচিনাকৈ কিবা এখন দি থ'ব পাৰে তাৰপিছতো যদি আপোনাৰ বেবীৰ কাৰণে আপুনি ব্ৰেষ্ট ফিড কৰাব কান্দিবলৈ পৰাপক্ষত নিদিব যদি নাকান্দে তেতিয়াহ'লে আপোনাৰ বেবী গোটেই ৰাতিয়ে শুব আৰু এইটো হৈছে আগতে সেইটো যিহেতু কৈছোঁ যে ৰাতি যদি সিহঁতৰ ভোক লাগে আপুনি কিন্তু সেইটো আপোনাৰ কাম যে আপুনি সিহঁতৰ ভোকটো বুজি সিহঁতি কোৱাৰ আগতে বা সিহঁতি কন্দাৰ আগতে সিহঁতি নতুন কিবা কৰি মানে বুজোৱাৰ আগতে আপুনি গাখীৰ খুৱাই তাৰ টোপনিটো তো একেবাৰে লাষ্ট যিটো পইণ্ট হৈছে সেইটো একদম মেইন মই যিটো মোৰ মেইন কাৰণ বুলি ভাবোঁ আপোনাৰ বেবীক আপুনি কোলাত কম লওক 100ৰ ভিতৰত 20% লওক বাকী টাইমখিনি খোজকাঢ়িবলৈ দিয়ক চুঁচৰিবলৈ দিয়ক খেলিবলৈ দিয়ক এনেকুৱা এটা জেগা তাৰ কৈ দিয়ক য'ত কোনো দুখ পোৱাৰ বস্তু নাই পৰিবই ল'ৰা ছোৱালী সৰু থাকিলে পৰে সেইটো আপুনি চিন্তা কৰিব নালাগে আনি থ'ব আৰু আপুনি আপোনাৰ বেবীক যিমান পাৰে এক্টিভ হ'বলৈ দিয়ক তাহাঁতৰ টাইমে হ'ল এতিয়া মাটি বালি খেলা লেতেৰা হয় কিন্তু মই ভাবোঁ মই নিজৰ কথা কৈছোঁ মইতো তাক দিওঁ আপোনালোকে দেখে মোৰ ভিডিঅ'ত যিসকলে ফেচবুকত আছে মোৰ লগত মাইনা প্ৰিয়ংকা তাহাঁতি জানে দেখি থাকে মোক তো কমেণ্টো দিয়ে বহুতে তুমি এনেকৈ কিয় কৰা কিন্তু মই এনেকৈ দি দিওঁ কাৰণ ভগৱানে তাহাঁতক একো মানে ক্ষয় ক্ষতি নকৰে তাহাঁতি নিজেই ভগৱান হয় সেইকাৰণে এক্টিভ হ'বলৈ দিয়ক বহুত বেছি কিছুমান মাক বাপেকে লৈ থাকে আচলতে লৈ নাথাকিব তাহাঁতৰ তেতিয়া এক্টিভিটিটো কমি যাব সিহঁতি এতিয়া বহুত এনাৰ্জেটিক হৈ থাকে সিহঁতক খেলিবলৈ দিয়ক দৌৰিবলৈ দিয়ক চুঁচৰিছে যদি চুঁচৰিবলৈ দিয়ক তলত থ'ব পৰিবলৈ নিদিব পিছফালে দুখ পালে কথা বেয়া হ'ব তো পিছফালে দুখ পোৱাৰ টাইম নকৰিব কিন্তু এক্টিভ হ'বলৈ দিয়ক আৰু একেবাৰে
প্ৰথমে যে কৈছিলোঁ ভাত খোৱাৰ আধা ঘণ্টাৰ আগত বা 45 মিনিট আগত তো ভাত খোৱা যেতিয়া ভাত খাই দিব বা চেৰেলেক খালে গাখীৰ খালে তাৰপিছত সেই 45 মিনিটটো আপুনি খেলিবলৈ দি চাওকচোন সেই 45 মিনিট যদি আপুনি খেলিবলৈ দিয়ে আপুনি চাব আপোনাৰ বেবী কেনেকৈ টোপনি যাব মই আপোনালোকে বিশ্বাস নকৰিব ৰিহানক 9টা বজাত ভাত খুৱাই দিওঁ 9টা বা 8:30টাত খুৱাই দিওঁ 8:30 বজাৰ পৰা 9:30 10টালৈকে সিয়াক মই অকল খেলিবলৈ লগাই দিওঁ কোনো পাৰ্মিশ্যন নাই তাক কোলাত লোৱাৰ কোনো পাৰ্মিশ্যন নাই তেতিয়া তাক কোলাত লৈ ফুৰাৰ বাকী যি খেলো খেল যি খেলো বল খেলো বেট খেলো গাড়ী খেলো যি খেলো আৰু সেনেকৈ খেলি খেলি তাৰ যেতিয়া ভাগৰ লাগে আৰু সি পুদাৰ লগত খেলে এইখিনি টাইমত খেলি খেলি যেতিয়া তাৰ ভাগৰ লাগে সি আহি এনেকুৱা টোপনি মাৰে মানে কি ক'ম আপোনালোকে এনেকুৱা টোপনি যায় আৰু সি একদম তাৰ টাইম আছে 12টাত এবাৰ গাখীৰ খায় আৰু তেনেকৈ 5টাত এবাৰ খায় ৰাতিপুৱা 8টাত উঠি যায় তো এনেকৈ মই যিখিনি টাইম শ্বেডিউল মানি আছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেকুৱা টাইম শ্বেডিউল মানে সেইখিনি মোক জনাব আৰু আশা কৰিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কমেণ্ট কৰিব কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ কমেণ্ট এটা কৰি দিব আৰু আপোনালোকে কৰি চাব কেনেকুৱা পালে আপোনাৰ বেবী হৈছেনে নাই হোৱা মোৰ এই আইডিয়াকেইটাৰ পৰা আজিসকলে নতুন মাক হৈছে তেওঁলোকে প্লিজ এই আইডিয়াকেইটা ফ'ল' কৰি চাব নিশ্চয় আপোনালোকে ভাল ফল পাব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ এনেকেই বেছি দীঘলৈ যাব নহ'লে তো আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু এইখিনি মই সম্পূৰ্ণ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক ক'লোঁ তো আজি ইয়াতে সামৰিছোঁ টাটা বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ